হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? নিশ্চয় ভালেই চাগে। আজি মই ভিডিঅ'টো 7 বজাৰ পৰাই আৰম্ভ কৰিলোঁ। আজি দিনটো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবচোন। এয়া হৈছে নাৰিকল। মই নাৰিকল ৰুকি থৈ দিছোঁ। আজি নাৰিকল দি টেকেলি পিঠা বনাম। এয়া পিঠাগুড়ি। মই পিঠাগুড়ি কম পানী ছটিয়াই অলপ সানি লৈছোঁ। এতিয়া ইয়াতে মই নাৰিকল দি দিম। নাৰিকলেৰে ভালকৈ সানি, মই টেকেলিত নবনাওঁ, মই কুকাৰত বনাম। নতুন ষ্টাইল। মই এবাৰো বনাই পোৱা নাই। এবাৰ নতুনকৈ বনাম। কি হয় নাজানো আৰু। পানীখিনি ভালকৈ উতলাই ল'লে পিঠাটো ভাপ আহোঁতে দেৰি নালাগে, সোনকালে হৈ যায়গৈ। ভাপ আহিলেই হৈ গৈছেগৈ। মই বেছি বনোৱা নাই, কমকৈ বনাইছোঁ। পিঠা হৈ গ'ল। এতিয়া চাহ খাম। চাহ খালোঁ। চাহ খাই ভাত ৰান্ধিলোঁ। সোনকালে ৰান্ধি দিলোঁ আজি। ভাত ৰান্ধিলোঁ, দালি, ভাজি, পটল, আলু, বেঙেনা ৰান্ধিলোঁ, ভাজি। আজি ল'ৰা ছোৱালীবোৰে আমাৰ ঘৰতে খানা খাব, স্কুল বন্ধ, সেইবাবে সোনকালে ৰান্ধিলোঁ। এয়া কণী, চাউল আনি থৈ দিছে, বজাৰ কৰিলে। আমাৰ ঘৰতে ৰান্ধিব। আমাৰ ভিডিঅ'ও খাইছে, 20 টকাকৈ খাইছে। ইহঁতে কাম কৰি পূৰা লেকচা মাৰি আছে। জিমি, ভনী, আজমিন। এয়া কণী, আলু বইল কৰিছে। কণী, আলু বইল কৰা হৈ গ'ল। আলু গুচাই হৈ গ'ল। কণী গুচোৱাই নাই, কণী গৰম হৈ আছে, অলপ পিছত গুচাব আৰু। আলু গুচাই আছে, হৈয়ে গ'ল, অলপমান আছে আৰু আমাৰ ৰান্ধনী মাইনুৱে ৰান্ধিব। আৰু দালি পাতি দিলে। দালি হৈ গ'ল। দালি পূৰা গৰম, ভাপ ওলাই আছে। আৰু এতিয়া মাইনুৱে আলু তৰকাৰী বনাই আছে। আলু, কণী, দালি, পাপৰ। সৰু ল'ৰা ছোৱালী খানা আৰু 20 টকীয়া। মাইনুৱে ৰান্ধি দিছে আৰু সৰু ল'ৰা ছোৱালী নিজে ৰান্ধিব নাজানে। মাইনুৰ দুটাই খাইছে। মাইনুৰ দুটা ল'ৰাই খাইছে। কণী তৰকাৰী হৈ গৈছে। গৰম, পূৰা ভাপ ওলাই আছে। ভাত খাব এতিয়া। ভাত খায়ে আছে। বাইতা ভগাই আছে। ল'ৰা ছোৱালীবোৰে খানা খালে আৰু খানা খাই ঘৰে ঘৰে গ'লগৈ। আমাৰ ফিডু ঘৰত আহিল। ফিডু যিহেতুকে ঘৰতে আছে আৰু। তাৰপিছত বাচন বৰ্তন মাজিলোঁ। বাচন বৰ্তন মাজি ঘৰ দুৱাৰ চাফা কৰি ভাবিলোঁ ভিডিঅ'টো আৰুনো কি দেখুৱাম, সেইবাবে ভিডিঅ'টো সামৰোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু যদি চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।